Hey guys, welcome to my YouTube channel Mix Entertainment. এইবাৰ আমি দেৱালীৰ উৎসৱ কেনেদৰে উদযাপন কৰিছো তাৰে কিছুমান ভাল লগা মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো। দেৱালী হৈছে পোহৰৰ উৎসৱ। আশা কৰোঁ চাকিৰ পোহৰেৰে সকলোৰে জীৱন পোহৰাই তোলক। যিমানে আমি লাইট নজ্বলাওঁ কিয় চাকিৰ কথাটোৱে সুকীয়া নহয় জানো। সন্ধিয়াৰ সময়ত সকলোৰে ঘৰৰ পদূলি মুখত যেতিয়া কলগছ পুতি চাকি কেইগছ জ্বলোৱা হয় কিমান যে ধুনীয়া লাগে চাবলৈ। আমাৰ গাঁৱৰ পৰিৱেশটো আপোনালোকক অলপ দেখাই দিছো। কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই। শিৱসাগৰ মানে ঐতিহাসিক কীৰ্তিচিহ্নৰে ভৰপূৰ। আমাৰ ঘৰৰ সন্মুখতো এটা ঐতিহাসিক পুখুৰী আছে। পুখুৰীৰ পাৰৰ কিছু দৃশ্য আপোনালোকক দেখাই দিছোঁ। আপোনালোকৰ ফালে বাৰু দেৱালীত খেল খেলেনে? আমাৰ এইফালে কিন্তু সৰু সৰু ভাইটি ভণ্টিহঁতে খেল খেলাইছে। আমিও চাবলৈ আহিলোঁ, ভাবিলোঁ আপোনালোককো অলপ দেখাওঁ। এই সৰু ভাইটিটোৱে খেল খেলাইছে। প্ৰথম পুৰস্কাৰ হৈছে ব্ৰইলাৰটো। চাওঁচোন আহক ব্ৰইলাৰটো বা কোনে পায়। গাঁৱৰে ভিতৰতে ভাইটি এটাই ব্ৰইলাৰটো পাই গ'ল। ছেকেণ্ড পুৰস্কাৰ আছিল পিঁয়াজ। পিঁয়াজ মোৰ বান্ধৱীজনীয়ে পালে। পিঁয়াজখিনি কৰিবা কি তুমি? সকলোৱে শুনিলেই তেওঁৰ অনুভৱ। তেওঁ কৈছে খাম আৰু ৰুম বুলি। আশা কৰোঁ তেওঁ পিঁয়াজখিনি পাই বহুত সুখী। গাঁৱৰ সৰু সৰু খেলবিলাকৰ আমেজেই সুকীয়া। পুৰস্কাৰটো পোৱাৰ লগতে যে কিমান ফূৰ্তি। এইখন হৈছে আন এখন খেল। এইখন খেল মোৰ বান্ধৱী দুজনীয়ে খেলাইছে। এইখন খেলৰ নাম আকৌ দিছে প্লাষ্টিক খেল। কিয় জানেনে? এই খেলখনত যিবোৰ বস্তু খেলা হৈছে সকলোবোৰেই হৈছে প্লাষ্টিকৰ। আমাৰ কফিন আছে 10 টকাত এটা। দেৱালী উপলক্ষে এটা টিকেট লৈছিলোঁ, বহুত ভাল লাগিছে। কিন্তু এনেই আৰু উপলক্ষে দেৱালী বিষয়ে মই বহুত। এইজনেই হৈছে ব্ৰইলাৰ পোৱালি। খেল চাই ঘৰলৈ উভতি আহি ভাবিলোঁ অলপ ফটকাকে ফুটাই লওঁ। শিৱসাগৰবাসীয়ে যিহেতু জানেই এইবাৰ COVID-19ৰ কাৰণে শিৱসাগৰ ডিষ্ট্ৰিক্টত 144 দিয়া হৈছে। আমি যিহেতু বাহিৰলৈ যাবলৈ নোৱাৰিলোঁ, গতিকে ভাবিলোঁ আমি গাঁৱতেই অলপ ফূৰ্তি কৰোঁ। দেৱালীত আপোনালোকক আমাৰ গাঁৱৰ পৰিৱেশটো অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ জনাবলৈ নাপাহৰিবচোন।